ঘাটত হৈছিলে যি কৃষকৰ বিদ্ৰোহ সেই পাথৰি ঘাটত হৈছিলে এখন তেজৰঙা নদী সেই পাথৰি ঘাটত হৈছিলে যি কৃষকৰ বিদ্ৰোহ সেই পাথৰি ঘাটত বৈছিলে এখন তেজৰঙা নদী য'ত মৃত্যু হৈছিলে 140 জন নিৰীহ জনতাৰ এই নিৰীহ মৃত্যুৱে চিঞৰিছে আজি বিচাৰি শান্তি মাতে আজি পাথৰি ঘাটে মাতে আজি পাথৰি ঘাটে গুলি কৰি মাৰিলে কিনো ভুল আছিলে নিৰীহ জনতা যাৰ বাবে ব্ৰিটিছে গুলি কৰি মাৰিলে কত শতজন ধুনীয়া হ'ল কত শতজন